इउथ अफ कलाइगावनि बानजायनायाव गुनगोनां फरायसाफोरखौ बरायदों। इउथ अफ कलाइगावनि बानजायनायाव मैया हाबिफाङा गुदि फरायसालिनि लांगोनायाव गुनगोनां फरायसाफोरखौ बरायनाय आरो ईद फोरबो खुंनाय जायो। बे हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी आरो बिटिआर माइनरिटि सेलनि आफादगिरि इउसुफ आलीआ बाहागो लायो। मख'नो गोनांदि नेमसु, एबिएमसु आरो देसि गरिया मरियाजों लोगोसे माखासे फरायसा आफादनि दखरा, जिला आरो मिरु आफादनि बिबानगिरि मावथिफोरनि नुजाथिनायाव बानजाय आफादा लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारीखौ बरायो। बे बरायनाय हाबाफारिखौ सामलायो बानजाय आफादनि आफादगिरि साहिल आनवारा आरो बे हाबाफारिखौ दैदेनो नेहाथारि आमिनुल हक चौधुरीया। बे बराय हाबाफारियाव बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारी आरो माइनरिटि सेलनि आफादगिरिया मा बुंदों खोनासंनि। আজি বিশেষকৈ কলাইগাঁৱত যুৱ সংঘই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে কাৰ্যসূচী আয়োজন কৰিছে। ইয়াৰ লগতে বিটিচি চৰকাৰে বিভিন্ন জনগোষ্ঠীৰ কাৰণে কি আছে কেনেকৈ কাম কৰিছে এই কথাখিনি জানিবৰ কাৰণে গোটেই প্ৰক্ৰিয়াখিনি জানিবৰ কাৰণে এই কাৰ্যসূচী লৈছিল। আয়োজক মণ্ডলীক মই বিশেষকৈ ধন্যবাদ দিছোঁ যে এনেকুৱা কাৰ্যসূচীৰ জৰিয়তে অন্ততঃ আমাৰ নতুন প্ৰজন্মক যিসকলে আমাৰ ভৱিষ্যত নেতা হিচাপে নিজকে গঢ়ি তুলিব তেনেকুৱা লোকসকলক অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। লগতে এই কাৰ্যসূচীত যদি জনসাধাৰণক আমাৰ চৰকাৰে কি কি আঁচনি দিছে আৰু কি কি আঁচনিৰ জৰিয়তে আমাৰ জনসাধাৰণ উপকৃত হৈ কথাখিনি জনাবৰ কাৰণে এই কাৰ্যসূচী ল'লে। ইয়াৰ জৰিয়তে ৰাইজক সচেতন কৰা হয় আৰু নিজে কি কি অধিকাৰ পোৱাৰ যোগ্য এই কথাখিনি জনাৰ পিছত নিজৰ অভাৱ নিজৰ সমস্যা সমাধান কৰিব কাৰণে চৰকাৰৰ ওচৰত দাবী কৰিব পৰা হয়। আৰু তেনেকৈ এটা সুযোগ দিয়াৰ কাৰণে বিশেষকৈ আয়োজক মণ্ডলীক ধন্যবাদ দিছোঁ। মই আশা কৰোঁ কলাইগাঁও অঞ্চল যথেষ্ট পিছপৰা অঞ্চল, ইয়াত বহুতো সমস্যা আছে। অন্ততঃ এনেকুৱা মিটিং যদি আমি আয়োজন কৰোঁ বিভিন্ন সময়ত বিভিন্ন সমস্যা আলোচনা কৰিবৰ কাৰণে আমাৰ ৰাইজ সজাগ হ'ব, সচেতন হ'ব আৰু নিজৰ সমস্যা সম্পৰ্কে সচেতন হ'লে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব পৰা তেনেকুৱা হ'ব। আৰু চৰকাৰে কোনো এটা বস্তু উপজাচি নিদিয়ে যেতিয়ালৈকে ৰাইজে মুখ নেমেলে, যেতিয়ালৈকে ৰাইজে চৰকাৰৰ ওচৰত গৈ দাবী নজনায়। সেইকাৰণে দাবী জনাব পৰা তেনেকুৱা জ্ঞান আমাৰ ৰাইজক লাগে, আমি ৰাইজক সজাগ কৰিব লাগে। সেইকাৰণে মই ভাবোঁ এনেকুৱা কাৰ্যসূচী ৰাইজক উপকৃত কৰিব। মই ভাল পাইছোঁ এনেকুৱা কাৰ্যসূচী লোৱাৰ কাৰণে। মই আশা কৰোঁ কলাগাঁৱৰ ৰাইজ সজাগ হ'ব আৰু অন্ততঃ সকলোবোৰ সমস্যাৰ সমাধান কৰিবলৈ একত্ৰিত হৈ বিভিন্ন সময়ত চৰকাৰৰ ওচৰত চাপিব আৰু চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব। চৰকাৰ আৰু ৰাইজৰ মাজত এটা সম্পৰ্ক থাকিব লাগে আৰু তেনেকুৱা সম্পৰ্ক থাকিলে ৰাইজৰ কি সমস্যা আছে চৰকাৰে জানিব আৰু জনাৰ পিছত সেইবোৰ সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিব। ৰাইজৰ চৰকাৰৰ সম্পৰ্ক থাকিলেহে চৰকাৰে যিবোৰ আঁচনি লয় তাক ৰাইজে সমৰ্থন জনাব আৰু সমৰ্থন জনালে ৰাইজৰ উপকাৰৰ কাৰণে চৰকাৰে যিবোৰ আঁচনি লয় সেইবোৰ মদত কৰিব পাৰে। কিন্তু ৰাইজ যদি সহযোগ নকৰে চৰকাৰে যিমান যে আঁচনি নলওক সেইটো কেতিয়াও সম্ভৱপৰ নহ'ব আৰু সফল নহ'ব। সেইকাৰণে ৰাইজ আৰু চৰকাৰৰ মাজত সম্পৰ্ক থাকিব লাগে আৰু তেনেকুৱা মাজে সময়ে লোৱা এইবোৰ প্ৰগ্ৰামৰ জৰিয়তে ৰাইজক চৰকাৰৰ ওচৰত চাপিবলৈ এটা সুযোগ দিয়া হয় আৰু চৰকাৰকো ৰাইজৰ ওচৰত যাবৰ কাৰণে এটা সুযোগ দিয়া হয়। আমাৰ 2019 চনত ভাৰত চৰকাৰে নেশ্যনেল এডুকেশ্যন পলিচি বুলি এটা নতুন শিক্ষানীতি লৈছে আৰু ইয়াৰ জৰিয়তে আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিবৰ কাৰণে চেষ্টা কৰিছে। মই আশা কৰোঁ এই শিক্ষানীতি পৰিৱৰ্তন শিক্ষানীতি আমাক যথেষ্ট উপকৃত কৰিব। কিন্তু ইয়াৰ কাৰণে আমাৰ শিক্ষাগুৰুসকলক কিছু প্ৰশিক্ষণৰ প্ৰয়োজন আছে, কাৰণ নতুন শিক্ষাৰ নীতিৰ লগত খাপ খোৱাকৈ তেনেকুৱা শিক্ষা প্ৰদান কৰিব পৰা জ্ঞান আমাৰ বৰ্তমান শিক্ষকসকলৰ কিছু কমি আছে আৰু এইখিনি পৰিপূৰক হিচাপে আমি তেওঁলোকক প্ৰশিক্ষণ দিব লাগিব। মই আশা কৰোঁ আমাৰ চৰকাৰে তেওঁলোকক প্ৰশিক্ষণ দিব আৰু প্ৰশিক্ষণ দিয়াৰ জৰিয়তে অন্ততঃ পৰিৱৰ্তিত যিটো শিক্ষানীতি তাৰ লগত খাপ খোৱাকৈ শিক্ষা প্ৰদান কৰিব পৰা অৰ্হতা আমাৰ শিক্ষকসকলক দিব। কমিটিৰ জৰিয়তে এতিয়া অসমত পাৰ্লিয়ামেণ্ট আৰু এছেম্বলি এই দুয়োটা সমষ্টিৰ এটা পৰিৱৰ্তন আনিব বিচাৰিছে আৰু বিশেষকৈ ডিলিমিটেশ্যন কমিটিৰ ৰিপৰ্ট 2005 চনতে হৈছে আৰু ইয়াৰ ইমপ্লিমেণ্ট অসমৰ বাহিৰৰ ৰাজ্যবিলাকত
কিবা হৈছে ইমপ্লিমেণ্ট হৈ গ'ল, কিন্তু অসমত NRC কাম চলি থকা কাৰণে ইয়াক বন্ধ কৰি ৰখা হৈছে। আৰু ইয়াৰে আজি বহুত দেৰিকৈ হ'লেও এই ডেলিগেশ্যন ৰিপৰ্ট ইতিমধ্যে ওলাইছে আৰু ইয়াত কিছু পৰিৱৰ্তন হোৱা দেখিছে আমি এছেম্বলি সমষ্টিত আৰু পাৰ্লিয়ামেণ্ট সমষ্টিত। আমি আশা বিশেষকৈ আমাৰ এটা কিবা আছিল যে আৰু BTR অঞ্চললৈ দুটা সমষ্টি হ'ব বিশেষকৈ পাৰ্লিয়ামেণ্টত আৰু সমষ্টি বিশেষকৈ আমাৰ এছেম্বলি সমষ্টি কিছু যিহেতু BTR আধা অংশ কিছুমান BTC বাহিৰৰ আধা অংশ থাকে আছিল, তেনেকুৱা সমষ্টিবিলাক নাইকিয়া কৰি BTC বাউণ্ডেৰী এৰিয়াতে এটা সমষ্টি নিৰ্ধাৰণ কৰিব। সেইমতে ইতিমধ্যে BTR অঞ্চলত 15টা সমষ্টি গঠন কৰা হ'ল আৰু তাৰ ফলত আমাৰ কিছু সমষ্টি এক্সিষ্টিং সমষ্টি নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। তাৰ ভিতৰত আমাৰ কলাইগাঁও সমষ্টি নাইকিয়া হ'বৰ উপক্ৰম হৈছে আৰু তেনেকৈ আমাৰ ভৱানীপুৰ সমষ্টি তেনেকুৱা হৈছে। সেইকাৰণে তাৰ ফলত আমাৰ জনসাধাৰণৰ মাজত কিছু খেলি মেলি সৃষ্টি হৈছে, বিশেষকৈ আমাৰ বহুতো অসন্তুষ্ট প্ৰকাশ আমি দেখিবলৈ পাইছোঁ। মই বিশ্বাস কৰোঁ আমাৰ ৰাইজে বিশেষকৈ আমাৰ চৰকাৰে সকলো ৰাজ্যকে সন্তুষ্ট হ'ব পৰা তেনেকুৱা ব্যৱস্থা ল'ব আৰু বিশেষকৈ আমাৰ যি পাৰ্লিয়ামেণ্ট সমষ্টি আমাৰ সমষ্টিৰ কোনো সংখ্যা বাঢ়া নাই বা টুটা নাই, কিন্তু সীমা কিছু সাল সলনি হৈছে আৰু বিশেষকৈ আমাৰ মঙলদৈ সমষ্টি যিটো আগৰ যিটো সীমা সেইমতে থাকিল, মাত্ৰ নামটো সলনি কৰি মঙলদৈৰ ঠাইত দৰং দিছে, তাৰ বাদে একো পৰিৱৰ্তন হোৱা নাই। বহুতে হয়তো আশা কৰিছিল যে যিটো নতুন পাৰ্লিয়ামেণ্ট সমষ্টি হ'ব তাত হয়তো মঙলদৈ বা দৰং নাথাকি ওদালগুৰি হ'ব তেনেকৈ আশা কৰিছিল, কিন্তু চৰকাৰে বহুতো কিবা চিন্তা চৰ্চা কৰি নামটো মাত্ৰ সলনি কৰি বাকী সমষ্টিখিনি বাকী এৰিয়াখিনি একেই আছে। সেইকাৰণে আমাৰ দুখ কৰিব লগা একো নাই বা আনন্দ কৰিব লগা একো নাই। সেইকাৰণে বহুতৰ মনত যি এটা কিবা আছে অসন্তুষ্ট, সেইটো অসন্তুষ্ট নহ'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। কাৰণ চৰকাৰে এইটো যিহেতু সময় আছে, চৰকাৰে এটা সময় দিছে, এই সময়ৰ ভিতৰত কাৰোবাৰ যদি কিবা আপত্তি আছে দল সংগঠন আহ্বান কৰিছে তেওঁলোকে যাতে আপত্তিখিনি দিয়ে আৰু সেইমতে চিন্তা চৰকাৰে এটা সিদ্ধান্ত ল'ব। সেইকাৰণে তালৈকে আমি অপেক্ষা কৰি চাওঁ কি হয়। থেংক ইউ। মানে ABMCৰ নেতৃত্বত আজি যিখিনি এটা প্ৰগ্ৰাম অনুষ্ঠান কৰিছে তেতিয়া আহি নিশ্চয় ভাল লাগিছে আৰু পদত দেখা পাইছোঁ যে সংখ্যালঘু মানুহখিনি পাই নিজকে অলপ ভাল লাগিছে। তেওঁলোকে ABMCৰ তৰফৰ পৰা যিটো দাবী কৰিছে যে কলাইগাঁও সংস্কৃতি পুনৰ নিৰ্ধাৰণ কৰিবলৈ ওলাইছে, ইয়াৰ বিৰোধিতা কৰিছে যে তেওঁলোকে দাবী কৰিছে যে কলাইগাঁও সমষ্টিটো বাহাল ৰাখিব লাগে, কলাইগাঁৱৰ নামাকৰণটো বাহাল ৰাখি তেওঁলোকে বাকী যি কৰে সমষ্টি ইফাল সিফাল যি কৰে কৰে এইটো তেওঁলোকৰ দাবী। এই কথাটোৰ ওপৰত মই ক'ব বিচাৰোঁ আমি চৰকাৰ পক্ষৰ মানুহ, যেতিয়া আমাৰ ওপৰ মহলে যেনেকৈ যি কৰিব আমি তাতে এতিয়া মানি ল'ব লাগিব। যিটো আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কৰিছে একো বেয়া কৰা নাই, ঠিকেই কৰিছে। আৰু আমাৰ BTRৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি কৰিব এইটো ভাবি চিন্তি কৰিব, সেইখিনি বুলি আমাৰ মানুহখিনি ভয় খাব নালাগে বুলি মই আহ্বান জনাম। আমাৰ মানুহখিনি কোনো ভাবাতৰি খাব নালাগে, সমষ্টিত যেনেকৈ আছে তেনেকৈ থাকক বুলি আমিও আশা কৰোঁ। আৰু আমি চৰকাৰক আহ্বান জনাম যে যি হ'লেও আমিও এতিয়া কলাইগাঁও সমষ্টিৰ এজন বাসিন্দা হয়, যদি চৰকাৰৰ পক্ষৰ মানুহ সেই হিচাপে মই অলপ আপত্তি জনাম। যদি কিবা কৰি কলাইগাঁৱৰ নামাকৰণটো ঠিক ৰাখিব পাৰে তাৰকাৰণে মই অলপ আপত্তি জনাওঁ। আৰু তাৰমানে এতিয়া চুক্তিমতে সংসদীয় সমষ্টি হ'ব লাগে ওদালগুৰি আৰু ওদালগুৰি হ'ব লাগে, ST কোটা হ'ব লাগে। বৰ্তমান চলি আছে, এতিয়া আন্দোলন চলি আছে, তীব্ৰ আন্দোলন চলি আছে যে আমাক দৰং নালাগে, কলাইগাঁও লাগে। কি ক'ব? কলাইগাঁও ওদালগুৰি লাগে সংসদীয় সমষ্টি, কি ক'ব? সংসদীয় সমষ্টিটো আগৰ পৰাই ওদালগুৰি আছে, এইটো আৰু মানে হেৰি ST আছে আৰু ST থাকিব, ইয়াত আৰু হেৰি নহয়। কিন্তু আগতে ওদালগুৰি আৰু 8 নং মঙলদৈ লোকসভা একে আছিলে, এতিয়া 1192 সমষ্টিলৈ দৰং জিলা দৰং জিলা মানি লোৱা নাই। আমাৰ 6টা সমষ্টিৰে সমষ্টি হ'ব লাগে ওদালগুৰি, কি ক'ব? এতিয়া মইতো ভাবিছোঁ এতিয়া চৰকাৰে যিটো চিন্তা কৰিছে ভালেই চিন্তা কৰিছে, চৰকাৰে কিন্তু কোনো বেয়া চিন্তা কৰা নাই। চৰকাৰৰ মতে আমি যদি চলি থাকোঁ কোনো অসুবিধা নহ'ব, কোনো জনগোষ্ঠীৰ অসুবিধা নহ'ব, আমি সকলো জনগোষ্ঠী ভাতৃত্ব মিলা প্ৰীতিৰে আমি আগুৱাই যাব পাৰিম বুলি আশা কৰোঁ। চাওক, এই আজি ইউটিউব কলাইগাঁৱৰ তৰফৰ পৰা এই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান আৰু ঈদ হুলস্থুল আয়োজন কৰা হৈছে।
মই আজি নথৈ আনন্দিত যে আমাৰ কলাইগাঁৱলৈ সুনাম কঢ়িয়াই আনি আমাৰ এই কলাইগাঁওখনৰ শিক্ষা খণ্ডত আগবঢ়াই লৈ যোৱাৰ কাৰণে যি অগ্ৰণী ভূমিকা লৈছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ক'ব খোজোঁ যে অনাগত দিনত ইয়াতকৈ আৰু শিক্ষাৰ ক্ষেত্ৰত আৰু আগুৱাই যাব বুলি মই আশা ৰাখিছোঁ। गोजोनथाव खौरां आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JT रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्निशियन, OT टेक्निशियन, फिजियोथेरापी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन, रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन। बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।